নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই প্ৰিন্সেছ কাটৰ ব্লাউজৰ কাটিং আৰু ষ্টিচিং লৈ আহিছোঁ। তাকো 3 পিচৰ ব্লাউজ হয় 32 সাইজৰ, আৰু এয়া আমাৰ ক্লায়েণ্টৰ ব্লাউজ হয়। তেওঁ জোখৰ একৰ্ডিং মই কাটি যামগৈ ষ্টেপ বাই ষ্টেপ, আপোনালোক চাব আৰু সেনেকৈ ফ'ল' কৰিব, আপোনালোকেও কাটিব পাৰিব। মোৰ ক্লায়েণ্টক যিহেতু 12.5 লেন্থটো লাগে, সেইকাৰণে মই 14 ইঞ্চত চিনটো দিছোঁ। তাৰপিছত ওপৰৰ পৰা শ্বল্ডাৰটো মই 5.5 ৰাখিছোঁ আৰু আৰ্ম হ'লটো 5.7 ৰাখিছোঁ। এনেকৈ চিন দি পিনি লাইনটো ড্ৰ কৰি লৈছোঁ। যেনেকৈ মই দেখাই গৈছোঁ আপোনালোক সেনেকৈ চেম ফ'ল' কৰিব, আপোনালোকৰ ব্লাউজো বহুত ধুনীয়াকৈ হ'ব। দেখিছেনে? এতিয়া যিহেতু 32 সাইজ হয়, তাৰ 4 ডিভাইড কৰিলে 8 পাম আৰু 2 ইঞ্চ এক্সট্ৰাকৈ এনেকৈ চিনটো দি লৈছোঁ। দিয়াৰ পিছত এনেকৈ লাইন ড্ৰ কৰি ল'ম। তাৰপিছত ওপৰটো মেজাৰমেণ্ট কৰি ল'মগৈ। ওপৰটো যিমান থাকে তাৰে 1/2 ইঞ্চ কম কৰি পিনি তলৰ চিন এটা দি পিনি ওপৰৰ চিনটো আৰু তলৰ চিনটো এনেকৈ লাইন এটা আঁকি লৈছোঁ। তলৰটো আমি ফিনিচিং কৰাৰ সময়তে মেজাৰমেণ্ট কৰিম। আৰু যিহেতু 32 সাইজ আছে, মই আৰ্ম হ'লটো 1 ইঞ্চত দি পিনি এনেকৈ জাষ্ট আৰ্ম হ'লৰ শ্বেপটো আঁকি দিম। আৰু নেক লাইনটো 2.5 ৰাখিমগৈ, আৰু তলৰ পৰা তেওঁ 5.5 লাগে ডিপটো। 6 ইঞ্চত মই এনেকৈ চিন দিছোঁ, কাৰণ আধা ইঞ্চ চিলাওঁতে মাৰ্জিন যাব। বহলটো 3 ইঞ্চ ৰাখি পিনি এনেকৈ বক্স এটা ড্ৰ কৰি ল'লোঁ। বক্সটো ড্ৰ কৰাৰ পিছত আপোনালোকে যদি ডিঙি শ্বেপটো আঁকে বহুত ধুনীয়াকৈ হয়। এয়া দেখিছেনে? মই এনেকৈ যেনেকৈ আঁকিছোঁ আপোনালোক সেনেকৈ আঁকিবচোন। যিসকল নতুন থাকে তেওঁলোকৰ অকণমান গোল শ্বেপটো আঁকিবলৈ অসুবিধা হয়, সেইকাৰণে মই আপোনালোকক কৈ যাওঁগৈ। মই যেনেকৈ কৈছোঁ আপোনালোক সেনেকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব, আপোনালোকৰ ব্লাউজটো ধুনীয়া হ'ব। আৰু 1/2 ইঞ্চটো যিটো মই ডাউন কৰা নাছিলোঁ সেইটো ডাউন কৰি ল'লোঁ। কটা সময়ত মই দেখালোঁ, ভিডিঅ'টো অকণমান স্পীড হৈ থাকিলে। তাৰপিছত এয়া মোৰ বেক পাৰ্টটো কাটি হৈ গ'লগৈ। এতিয়া মই ফ্ৰণ্ট পাৰ্টৰ কাটিং কৰিমগৈ। এয়া দেখিছেনে? যিটো বাকী টুকুৰা আছিলে তাত মই ধুনীয়াকৈ বেক পাৰ্টটো বহাই লৈ এইটো যে যেনেকৈ আছে সেনেকৈ আঁকি ল'মগৈ। হুক কাজৰ কাৰণে আপোনালোক আগপিনে অকণমান কাপোৰ এৰিব, দেখিছেনে? তাৰপিছত আৰ্মহোলৰ ছাইডে আধা ইঞ্চ আৰু তলপিনে মই 1 ইঞ্চকৈ বহাই ল'মগৈ। ফ্ৰণ্ট পাৰ্টটো অকণমান ডাঙৰকৈ ৰাখিব লাগে, যিহেতু প্ৰিন্সেছ কাট শ্বেপ দিবলগীয়া হয়। আৰু এয়া দেখিছেনে? বেক পাৰ্টটো য'ত শেষ হৈছে তাৰপৰা মই আৰু 2 ইঞ্চ এক্সট্ৰাকৈ লৈছোঁ। যিসকল নতুনকৈ থাকে তেওঁলোকৰ মনত এইটো কুৱেশ্যন থাকে যে এই 2 ইঞ্চটো কেলৈ এক্সট্ৰাকৈ লৈছোঁ। যিহেতু আমি প্ৰিন্সেছ কাটটো দিমগৈ, তাত আমাৰ যিটো কাপোৰটো সোমাই যায়, সেইকাৰণে আমি এনেকৈ 2 ইঞ্চ এক্সট্ৰাকৈ ৰাখোঁ। ফ্ৰণ্ট পাৰ্টটো বেক পাৰ্টতকৈ অকণমান ডাঙৰকৈ কটা হয়। যেতিয়া আমি চিলাওঁ তেতিয়া আকৌ সমানেই হৈ যায়গৈ বাৰু। এয়া দেখিছেনে? এয়া যিখিনি মই যেনেকৈ চিন দিছোঁ, আপোনালোক ভিডিঅ'টো যদি বুজি নাপায় আকৌ ঘূৰাই চাব, তেতিয়া বুজি পাব। এতিয়া বেক পাৰ্টটো মই আঁতৰাই ল'লোঁ। আঁতৰাই লোৱাৰ পিছত এতিয়া ফ্ৰণ্ট পাৰ্টত মই ফ্ৰণ্ট নেক চিনটো দিম। ফ্ৰণ্ট নেকটো মই 7 ইঞ্চ ৰাখিমগৈ, যিহেতু 32 সাইজ আছে আৰু তেওঁক ফ্ৰণ্টৰ ডিপটো বেছিকৈ নালাগে ক্লায়েণ্টগৰাকীক, সেইকাৰণে আমি 7 ইঞ্চত এনেকৈ চিনটো দি লৈছোঁ। দিয়াৰ পিছত তলৰ পৰা এনেকৈ লাইন এটা এনেকৈ ছাইডৰ এনেকৈ লাইনটো ড্ৰ কৰি পিনি বক্স এটা বনাই ল'মগৈ। ইটো ছাইডলৈ এনেকৈ লাইনটো ড্ৰ কৰি ল'ম। যিকোনো শ্বেপ অঁকাৰ আগত আপোনালোক এনেকৈ বক্স নিচিনা বনাই পিনি যদি শ্বেপটো আঁকে আপোনালোকৰ ধুনীয়াকৈ হ'ব। এতিয়া দেখিছেনে? এনেকৈ ওপৰলৈ মই 1 ইঞ্চ আৰু ভিতৰৰ ফালে এনেকৈ আধা ইঞ্চমান এনেকৈ সোমোৱাই লৈছোঁ। আৰু এই ভিতৰ যোনটো চিনটো দিছোঁ তাৰপৰা এনেকৈ ওপৰলৈ, আৰু তাৰপিছত সেই ভিতৰৰ চিনটোৰ পৰা এনেকৈ এইটো ছাইডলৈ এনেকৈ লৈ আহিছোঁ। এনেকৈ আপোনালোক দি পিনি চুইথাৰ নেকৰ শ্বেপটো দিবচোন। আপোনালোকৰ চুইথাৰ নেকটো সঁচাই খুবেই ধুনীয়া হ'ব। এয়া দেখিছেনে? মই এয়া কৰি হৈ গ'ল। এতিয়া মই বাছ পইণ্টৰ জোখ দিমগৈ। এনেই মই 10.5 দিওঁগৈ, কিন্তু 32 সাইজৰ হয় সেইকাৰণে 10 ইঞ্চত দিছোঁ। আৰু ইয়াৰ পৰা 3.5 এনেকৈ চিন দিমগৈ। আৰু তলত মই 3 ইঞ্চ এনেকৈ চিন এটা দি ল'ম। এতিয়া তলৰ চিনটোৱে আৰু ওপৰৰ চিনটোৱে এনেকৈ লাইন এটা ড্ৰ কৰি ল'ম। লাইনটো ড্ৰ কৰাৰ পিছত এই লাইনটোৰ পৰা আৰ্ম হ'লৰ ছাইডে এনেকৈ লাইন এটা লৈ যাব। চিম্পলকৈ আপোনালোক যেনেকৈ প্ৰিন্সেছ কাট ব্লাউজ কাটে সেনেকৈ কাটিলে হৈ গ'ল। আৰু 2 ইঞ্চ এফালে চিন এটা দি পিনি এই লাইনটো মই য'ত বাছ পইণ্টৰ চিনটো দিছিলোঁ তাৰপৰা এনেকৈ আঁকি লৈছোঁ।
প্ৰিন্সেছ কাটৰ শ্বেপটো আপোনালোক কেইবাটাও পদ্ধতিৰে আঁকিব পাৰে। মোৰ ভিডিঅ'তে মই কেইবাটাও পদ্ধতিত শিকাইছোঁ। তাৰপিছত এইটো চাইডে আমি এনেকৈ হাফ ইঞ্চ উঠাই ল'ম। মই এনে 1 ইঞ্চ উঠাই লওঁ, কিন্তু যিহেতু এইটো 3 পিচ কটা হ'ব, তাতো চিলাই মাৰ্জিন আমাৰ লাগিব, সেইকাৰণে আমি ইয়াত হাফ ইঞ্চে উঠাই লৈছোঁ। তাৰপিছত এনেকৈ কৰি পিনি লাইন এটা ড্ৰ' কৰি দিব লাগিব, য'ত আমি প্ৰিন্সেছ কাটৰ শ্বেপটো আঁকিছোঁ। আৰু নতুনসকলৰ কুৱেশ্যন থাকিব, এইটো কেলৈ এনেকৈ আঁকি লোৱা হৈছে, যাতে আমি যেতিয়া চিলামগৈ এই কাপোৰখন বাঢ়ি থাকে আমাৰ। যদি আমি কাটি নলওঁ তেতিয়া আমাৰ এই তলৰ কাপোৰখন বাঢ়ি থাকিব। আৰু সেইকাৰণে আপোনালোক যেনেকৈ মই ষ্টেপ বাই ষ্টেপ কৈছোঁ সেনেকৈ ফ'ল' কৰি যাব। এতিয়া আমি থ্ৰী পিচৰ কাটিংটো কৰিমগৈ। ওপৰত যিমান থাকে সিমানেই থাকিব। আৰ্ম হ'লৰ ছাইডৰ পৰা অকণমান কমাই আহিমগৈ, যিহেতু ওপৰত যদি 3 আছিলে 3 থাকিব। তাৰপিছত আৰ্ম হ'লত যেনেকৈ 2.5, আকৌ 2.2 আৰু শেষলৈকে আমি 2 ইঞ্চমান এনেকৈ চিন দি যামগৈ। মানে ওপৰৰ পৰাটো যিমান থাকিব সিমানেই থাকিব। আৰ্ম হ'লৰ পৰা কমানে আমি অকণমানকৈ কমাই আহিমগৈ। কমাই আহি পিনি শেষলৈ আমি 2 ইঞ্চমানতে থৈ পিনি বস্তুটো এনেকৈ চিন দি ল'মগৈ। একেবাৰে ইজি হয়। আপোনালোক যদি ষ্টেপ বাই ষ্টেপ ফ'ল' কৰে আপোনালোক 100% পাৰিব, মই বিশ্বাস আছে। এয়া দেখিছেনে, মই যেনেকৈ আপোনালোকক শিকাই গৈছোঁ আপোনালোক সেনেকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিবচোন। আপোনালোকৰ ব্লাউজটো সঁচাই খুবেই ভাল হ'ব। আৰু এয়া দেখিছেনে, এয়া মই আঁকি ল'লোঁ। অঁকাৰ পিছত এইখিনি এতিয়া মই কাটি ল'ম। যিখিনি চিন দিছোঁ সেই চিনে মতে কাটি যাবগৈ। এয়া দেখিছেনে, এয়া যিখিনি চিন দিয়া আছে সেই চিনে মতে মই কাটি গৈছোঁ। হয়, যিসকল নতুনকৈ আহিছে মোৰ ভিডিঅ' চাইছে তেওঁলোক প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো ক্লিক কৰি ল'ব। মই আকৌ বেক ডিজাইনটো আনিম বুলি ভাবিছোঁ নতুনকৈ। এই ভিডিঅ'টো দিয়াৰ পিছত মই এতিয়া নেক্সট মই বেক ডিজাইনৰ আনিম। এয়া মই গোটেইকেইটা পাৰ্টটো কাটি হৈ গ'ল, প্ৰথম পাৰ্টটো। আৰু যিটো প্ৰিন্সেছ কাটটো চিন দিছিলোঁ সেইটো এনেকৈ ডাঠ কৰি পিনি থেপথেপাই দিলে ইটো কাপোৰতো আহি যাব। দেখিছেনে, এই ভিডিঅ'ত দেখাৰ দৰে আপোনালোক এনেকৈ কৰিব। আৰু এতিয়া মই স্লিপছৰ কাটিং কৰিমগৈ। স্লিপছৰ কাটিংটো একেবাৰে ইজি হয়। আপোনালোক কাপোৰখন প্ৰথমে 4 ফ'ল্ড কৰি ল'ব আৰু বন্ধ ছাইডটো নিজৰ ছাইডে ৰাখিব। তাৰপিছত স্লিপছৰ লেন্থটো ল'ব। আপোনালোকৰ লেন্থটো যিমান থাকে সিমান ল'ব, তাত মানে 1 ইঞ্চ বঢ়াই পিনি ল'ব, যাতে চিলাই মাৰ্জিনটো লাগিব আমাক, সেইকাৰণে 1 ইঞ্চ বঢ়াই ল'ব। তাৰপিছত এনেকৈ লাইনটো মই ড্ৰ' কৰি লৈছোঁ। যিহেতু এইটো আমাৰ ক্লাইণ্টৰ হয়, তেওঁৰ চাইজৰ একৰ্ডিং কৰি গৈছোঁ। বহলটো মই 9 ইঞ্চ ৰাখিম, 32 চাইজত 9 ইঞ্চমান ৰাখিলে হৈ গ'ল। আৰু ডাউনটো 3.5 কৰিমগৈ। তাৰপিছত এইফালে ভিতৰ ফালে এনেকৈ 2 ইঞ্চ সোমোৱাই লৈ ওপৰলৈ এনেকৈ 2.5 এনেকৈ চিন এটা দি পিনি জাষ্ট আপোনালোক এনেকৈ দেখিছেনে, ওপৰৰ পৰা এনেকৈ তললৈ এনেকৈ লৈ আহিলে হৈ গ'লগৈ। আৰু যিটো আপোনালোকৰ ৰাউণ্ডটো যিমান থাকে, মোৰ 4.5 আছে আৰু 2 ইঞ্চ এক্সট্ৰা দি পিনি মই এনেকৈ জাষ্ট চিন দি পিনি এনেকৈ মিলাই ল'লোঁ। এয়া দেখিছেনে, স্লিপছৰ কাটিংটো একেবাৰে উজু হয়। যদি আপোনালোক কথাটো বুজি পায় একেবাৰে কাটিব পাৰিব। এয়া দেখিছে মই কিমান ইজিতে কাটি ল'লোঁ। কিছুমানে বহুত ক্ৰিটিকেল কৰি শিকায়, কিন্তু মই একেবাৰে চিম্পলতে আপোনালোকক শিকাওঁ। আৰু এইটো মোৰ ক্লাইণ্টৰে হয়, তেওঁৰ ফিনিচিং কেতিয়াও বেয়াকৈ নকৰোঁ আমি। তেওঁলোকৰ ফিটিংটো বহুত ধুনীয়া হয়। তাৰপিছত এয়া দেখিছেনে, এয়া কাপোৰটো মই ডাবল ফ'ল্ড কৰি পিনি যিখিনি লাইনিং কাটিছিলোঁ লাইনিংখিনি আপোনালোক বহুৱাই ল'ব। যেনেকৈ কম কাপোৰত বহাব পাৰে সেনেকৈ আপোনালোক বস্তুটো মিলাই বহাই ল'ব। দেখিছে এনেকৈ কৰি পিনি ভিডিঅ'ত দেখাৰ দৰে যেনেকৈ সুবিধা হয় আপোনালোক সেনেকৈ বহাই ল'ব। আৰু এইখন কাপোৰত মোৰ হাতটো ওলাব। এয়া বস্তুটো মই এইকেইটা কটাৰ আগতে চব বস্তু মিলাই চাই লৈছোঁ ঠিকে আছে নাই। তাৰপিছত এইখিনি অকণমান এক্সট্ৰাকৈ কাপোৰ ৰাখি পিনি এইখিনি কাটি গৈছোঁ। এয়া দেখিলে এইকেইটা পাৰ্ট কাটি হৈ গ'লগৈ। আৰু স্লিপছটো মই এনেকৈ 4 ফ'ল্ড কৰি পিনি লাইনিংটো বহাই লৈ অকণমান বেছিকৈ থকাকৈ কাপোৰখন কাটি লৈছোঁ। এয়া মোৰ গোটেইকেইটা পাৰ্ট কাটি হৈ গ'লগৈ। এতিয়া মই চিলাম। এয়া দেখিছে লাইনিং কাপোৰৰ সৈতে মই কাপোৰখন চিলাই ল'লোঁ। মেইন কাপোৰ আৰু লাইনিং কাপোৰটো এটেচ কৰি পিনি যিখিনি এক্সট্ৰা কাপোৰ আছিলে সেইখিনি কাটি আঁতৰাই লৈছোঁ। এয়া যিটো আমাৰ শ্বেপটো আছে তাতো আমি যিখিনি এক্সট্ৰা আছে সেইখিনি কাটি আঁতৰাই ল'লোঁ। আৰু এতিয়া মই প্ৰিন্সেছ কাট
চিলাম। এয়া দেখিছে প্ৰথমে এনেকৈ মই চিলাই এটা লগাই লৈছোঁ। ডাইৰেক্টো চিলাব পাৰে, কিন্তু ইচ্ছা অনুযায়ী আপোনালোক যদি ডাইৰেক্ট চিলাই ডাইৰেক্টো এনেকৈ ফ'ল্ড কৰি চিলাব পাৰে, বা মাজতে এনেকৈ চিলনি এটা লগাই ল'ব পাৰিব। ভিডিঅ'ত দেখাৰ দৰে আপোনালোকে এনেকৈ চিলাই যাব। প্ৰথমে এনেকৈ গাঁঠি চিলাই দি পিনি য'লৈকে এনেকৈ আছিলে অকণমান বহলকৈ যাব। তাৰপিছত এনেকৈ 2 ইঞ্চ গেপ কৰি পিনি এনেকৈ ওপৰলৈকে চিলাই লৈছোঁ। দেখিছেনে? এয়া হৈ গ'ল প্ৰিন্সেছ কাটটো এনেকৈ চিলাই। তাৰপিছত এতিয়া আমি এইখিনিত আমি হুক কাজৰ কাপোৰ লগামগৈ। এই ভিডিঅ'টোত মই হুক কাজৰ কাপোৰ লগোৱাটো নাই দেখুওৱা বাৰু। মোৰ শ্বৰ্ট ভিডিঅ'ত এটা দি থোৱা আছে, আপোনালোক কোনোবাই যদি নাজানে সেয়া চাই ল'ব। এয়া হুক কাজ লগোৱা হৈ গ'লগৈ। তাৰপিছত আমাৰ এই ওপৰ পাৰ্টটোতো পাইপিং লগাবলগীয়া হয়। এয়া দেখিছেনে? যিহেতু এই ব্লাউজত পিংক কালাৰ ফুল আছে, সেইকাৰণে মই পিংক কালাৰ পাইপিঙৰ কাপোৰ ইউজ কৰিছোঁ। এনেকৈ ধুনীয়াকৈ কাৰ্ভ শ্বেপত আছে অকণমান, সেনেকৈ কাৰ্ভ শ্বেপত কাপোৰখন লগাই পিনি এনেকৈ সৰু সৰুকৈ কাট লগাই ল'ব। কাটটো লগোৱাৰ পিছত পাইপিঙৰ ৰছীডাল এনেকৈ ইয়াত দি পিনি একদম ধুনীয়াকৈ মিহি কৰি দাঁতিয়ে দাঁতিয়ে চিলনি লগাই যাব। ভিডিঅ'ত দেখাৰ দৰে আপোনালোক সেনেকৈ কৰিব। এই ৰছীডালটো অকণমান টানি পিনি যিটো পাইপিঙৰ কাপোৰখন থাকে সেই কাপোৰখন মিহি কৰিলে ধুনীয়াকৈ মিহি হৈ যায়। এয়া দেখিছেনে? এয়া হৈ গ'লগৈ। আৰু এইখিনি কাটি আঁতৰাই ল'মগৈ। আঁতৰাৰ পিছত যিখিনি ভিতৰৰ যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি ধুনীয়াকৈ ফ'ল্ড কৰি পিনি একদম দাঁতিয়ে দাঁতিয়ে চিলনি লগাব। দেখিছেনে? এনেকৈ হৈ গ'লগৈ। এয়া আমাৰ পাইপিংটো হৈ গ'লগৈ। এই পাৰ্টৰ নিচিনাকৈ এইটো পাৰ্টটো আমি পাইপিং লগাই ল'মগৈ। একেবাৰে ইজি হয়। দুইটা পাৰ্টতে মই পাইপিং লগাই হৈ গ'লগৈ। এতিয়া মই বেক পাৰ্টটো মই ৰেডি কৰি লৈছোঁ। লাইনিং সৈতে চিলাই লৈ যিখিনি এক্সট্ৰা কাপোৰ আছিলে সেইখিনি কাটি আঁতৰাই দিলোঁ আৰু টিকেন দি পিনি ৰেডি কৰি ল'লোঁ মোৰ বেক পাৰ্টটো। এতিয়া যিটো এয়া আছে, এয়া ফ্ৰণ্ট পাৰ্টৰ যিটো এই কাৰ্ভ শ্বেপটো ওলাইছিলে সেইটোৰ যিটো বহল ছাইডটো আছে সেইটো শ্বল্ডাৰত জইন হ'ব, আৰু যিটো ক্ষীণ ছাইডটো আছে সেইটো ছাইডলৈ আহিব। দেখিছেনে? এই ভিডিঅ'ত দেখাৰ দৰে আপোনালোক সেনেকৈ শ্বল্ডাৰটো জইন কৰি ল'ব। এয়া আধা ইঞ্চ ডিঙি ছাইডে সদায় অকণমান বেছিকৈ কৰিব লাগে আৰু বাউসী ছাইডে অকণমান কমকৈ। দেখিছেনে? ডিঙি ছাইডে অকণমান বেছিকৈ ধৰি পিনি ইটো ছাইডে অকণমান কমকৈ চিলনি কৰিব লাগে, তেতিয়া আমাৰ খহি যোৱা প্ৰব্লেমটো নহয়। আৰু বাউসী সদায় আপোনালোক 2-3টা চিলনি মাৰিব, কাৰণ বাউসীটো অকণমান আমি মজবুত কৰিবলগীয়া হয়। আৰু এয়া পিংক কালাৰ পাইপিং আমি এই পাৰ্টটোতো লগাই ল'ম। এয়া চেমকৈ মই কাপোৰখন সমানকৈ ৰাখি পিনি আধা ইঞ্চমান গেপ কৰি এনেকৈ চিলাই গৈছোঁ, আৰু সৰু সৰুকৈ কাট লগাই পিনি পাইপিঙৰ ৰছীটো ইউজ কৰি পিনি পাইপিংটো লগাম। এই ভিডিঅ'টোত মই আপোনালোকক অকণমান স্পীড কৰি দিছোঁ, যিহেতু ভিডিঅ'টো বেছি লং হৈ যায়গৈ, সেইকাৰণে পাইপিং লগোৱাটো যদি আপোনালোক নাজানে মোৰ লং ভিডিঅ'ত দি থোৱা আছে পাইপিং কেনেকৈ লগায়, আপোনালোক সেই ভিডিঅ'টো চাই ল'ব পাৰিব। একেবাৰে ইজি হয়। এবাৰ দুবাৰ ট্ৰাই কৰিলে আপোনালোকক পাই যাব। যিসকল নতুনকৈ শিকিছে তেওঁলোকৰ অকণমান অসুবিধা হয় বাৰু, আৰু যিসকল পুৰণা আছে তেওঁলোকেতো পাৰে বাৰু। এয়া দেখিছেনে? এনেকৈ মোৰ এই পাইপিংটো লগাই হৈ গ'লগৈ, আৰু যিখিনি বেক চাইডে এক্সট্ৰা কাপোৰ আছে সেইখিনি মই এনেকৈ ফ'ল্ড কৰি পিনি চিলাই ল'ম। এয়া মোৰ এই পাৰ্টটো কমপ্লিট হৈ গ'লগৈ। এতিয়া যিটো আমাৰ ফ্ৰণ্ট পাৰ্ট আছিলে, এয়া দেখিছেনে? ফ্ৰণ্ট পাৰ্টটো যোনটো মই ৰেডি কৰিছিলোঁ সেই ফ্ৰণ্ট পাৰ্টত এনেকৈ আধা ইঞ্চ গেপত মই এনেকৈ চিন দি ল'মগৈ। দুইটা পাৰ্টতে এনেকৈ চিন দি ল'মগৈ। চিনটো দি লৈ পিনি চিলালে আপোনালোকৰ কেতিয়াও কম বেছিকৈ কাপোৰটো নোসোমায়, ধুনীয়াকৈ জোখত সোমাব। আৰু এই পাৰ্টটো দেখিছেনে? এই পাৰ্টটো ইয়াৰ ওপৰত থৈ পিনি যিটো চিন দিছোঁ এই চিনৰ ওপৰত ধুনীয়াকৈ কাপোৰখন মিলাই লৈ আমি চিলাই যাম। আৰু আকৌ এনেকৈ কেপ কৰি পিনি আৰু এটা চিলনি লগাই ল'ব লাগিব। দেখিছেনে? ডাবুলকৈ চিলনি লগাবলগীয়া হয় ইয়াত। এইটো পাৰ্টটো যেনেকৈ কমপ্লিট কৰিলোঁ চেম ইটো পাৰ্টটো আমি এনেকৈ কমপ্লিট কৰি ল'ম। দেখিছেনে? ইটো পাৰ্টটো মই কমপ্লিট কৰি ল'লোঁ। আৰু
এতিয়া মই মেজাৰমেণ্ট ল'মগৈ। এয়া দেখিছেনে 32 আছিলে, 32ক মই দুভাগ কৰিলে এয়া 16 পালোঁ। 16ত মই এনেকৈ চিন দি ল'মগৈ। চিন দিওঁতে যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি আপোনালোক চাই ল'ব যাতে সমানকৈ থাকে। আৰু তলত মোৰ ৱেষ্টটো 25 আছিলে, 25ক দুভাগ কৰিলে 12.5ত এনেকৈ চিন দি লৈছোঁ। আৰু যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি ধুনীয়াকৈ আপোনালোক চাই ল'ব। আৰু ওপৰ চিনটো আৰু তলৰ চিনটো এনেকৈ মিলাই লাইন এটা ড্ৰ' কৰি ল'ব। সেয়া দেখিছেনে মই যেনেকৈ ড্ৰ' কৰিছোঁ আপোনালোক সেনেকৈ কৰি ল'ব। আৰু যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি মেজাৰমেণ্ট কৰি চাই ল'ব। এয়া দেখিছেনে মোৰ ইয়াৰ ওপৰত 2 আছে, তলতো 2 আছে, মানে ইকুৱেলকৈ থাকিব লাগে, নহ'লে আপোনালোকৰ ব্লাউজটো বেকা হ'ব। তাৰপিছত ফ্ৰণ্ট পাৰ্টতো মই ছেম সেনেকৈ জুখি পিনি ধুনীয়াকৈ চিনটো দি লৈছোঁ। আৰু ওপৰৰ চিনটো আৰু তলৰ চিনটো এনেকৈ ধুনীয়াকৈ লাইন এটা ড্ৰ' কৰি লৈছোঁ। ড্ৰ' কৰি লোৱাৰ পিছত এতিয়া মই বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্টৰ দুইটা লাইনটো ধুনীয়াকৈ মিলাই লৈ চিলাই ল'ম। টেম্পৰি চিলনি এটা লগাই ল'মগৈ। হাতখন লগোৱাৰ আগতে আপোনালোক এনেকৈ টেম্পৰি চিলনি লগাই ল'ব। কেতিয়াবা আমাৰ ওপৰ চাইডে কাপোৰ আমাৰ বাঢ়ি থাকে, সেইখিনি কাটি মেলি এয়া দেখিছেনে এইকণ বাঢ়ি আছে, মই এয়া কাটি লৈছোঁ। আৰু এই চাইডতো এনেকৈ বাঢ়ি আছে, এইকণো মই কাটি লৈছোঁ। যিখিনি সমানকৈ থাকিব সেইখিনিয়ে ৰাখিছোঁ। আৰু ওপৰতো অকণমান এনেকৈ বাঢ়ি আছে, এয়া দেখিছেনে ধুনীয়াকৈ সমান কৰি ল'ব। তাৰপিছত হাতটো লগাব, তেতিয়া আপোনালোকৰ কেতিয়া আগাগুৰিয়া নহয়। যিসকল নতুন থাকে তেওঁলোক এইবিলাক কথা গম নাপায়, তেতিয়া তেওঁলোকৰ কাপোৰকণ আগাগুৰিয়া হয়। এয়া দেখিছেনে এইকণ মই খুলি ল'লোঁ। আৰু হাতখনত এনেকৈ মাজত কাট এটা লগাই পিনি বাউসী যিটো চিলনি আছে আৰু যিটো মই হাতত মাজৰ কাটটো লগাইছোঁ, সেই কাটটো আৰু বাউসী চিলনিটোৰ সৈতে মিলাই পিনি মই এনেকৈ হাতখন লগাম। এনেকৈ যদি আপোনালোক হাত চিলাই, তেতিয়া আপোনালোকৰ দুইটা চাইডে ইকুৱেলকৈ কাপোৰ বাঢ়ি থাকিব। কেতিয়াবা নহ'লে চাবচোন এটা চাইডে কাপোৰ বেছিকৈ হয় যে এটা চাইডে কম হয়। আমি যদি এটা মূৰৰ পৰা এনেকৈ কাপোৰকণ চিলাই যাওঁ, তেতিয়া আমাৰ কেতিয়াবা এনেকুৱা হয়। সেইটো কাৰণে বস্তুটো আপোনালোক মই যেনেকৈ শিকাইছোঁ আপোনালোক সেনেকৈ লগাবচোন, আপোনালোকৰো একেবাৰে ধুনীয়াকৈ হ'ব। দেখিছে। তাৰপিছত আকৌ মাজৰ পৰা মই এনেকৈ ইটো ছাইডটোও ধুনীয়াকৈ চিলাই লৈছোঁ। ভিডিঅ'ত দেখাৰ দৰে আপোনালোক ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব, আপোনালোকৰ ব্লাউজটো বহুত ধুনীয়া হ'ব। এই ব্লাউজত মই সম্পূৰ্ণকৈ আপোনালোকক কাটিং আৰু ষ্টিচিং দিছোঁ। আপোনালোক যোনে স্কিপ নকৰাকৈ যদি চাইছে, আপোনালোকৰ ব্লাউজ 100% ভাল হ'ব। তাৰপিছত এয়া দেখিছেনে মই আৰু এটা চিলনি লগাই লৈছোঁ। হাততো আপোনালোক ডাবল চিলাই দিবই, কাৰণ নহ'লে এনেকৈ অকণমান চিলনিটো আমাৰ ভেল্ডি খাই যোৱা নিচিনা হয়। সেইকাৰণে হাতখনত আপোনালোক ডাবল চিলনি দিব। এতিয়া মই গাঁঠি চিলাই দি পিনি ধুনীয়াকৈ হাতখন মিলাই পিনি হাতৰ যিটো জোখটো আছিলে আপোনালোকৰ যিমান হয় সিমানত আপোনালোক চিন দি ল'ব। মোৰ 4.5 আছে, 4.5ত মই এনেকৈ চিন দি পিনি এই লাইন চিধাকৈ চিলনিটো এনেকৈ লৈ যামগৈ। দেখিছেনে এনেকৈ চিধাকৈ লৈ আহি পিনি এই হাততো এনেকৈ গাঁঠি চিলাই দি পিনি আকৌ অকণমান গেপ কৰি পিনি আধা ইঞ্চমান গেপ কৰি পিনি মই আৰু এটা চিলনি লগাই লৈছোঁ, যাতে কেতিয়াবা শকত ক্ষীণ হ'লে তেওঁলোক কাষ্টমাৰে আমাৰ খুলি ল'ব পৰা হয়। আৰু এয়া হৈ গ'ল। আৰু হাতৰ এইফালে অকণমান কাপোৰ বাঢ়ি আছে, সেইখিনিও মই কাটি সমান কৰি লৈছোঁ। এতিয়া চাওকচোন বাৰু মোৰ কাপোৰকণ পূৰা ধুনীয়াকৈ সমানকৈ হৈ থাকিলে। আৰু যিখিনি বেছিকৈ এক্সট্ৰাকৈ কাপোৰ আছে সেইখিনি মই এনেকৈ ফ'ল্ড কৰি পিনি ভিতৰ ফালে এনেকৈ সুমুৱাই লৈ ধুনীয়াকৈ চিলাই দিমগৈ। এইটো তেওঁ যদি আৰু শকত হয়, তেওঁ আৰু এয়া খুলি পিনি পিন্ধিব পৰা হয়। সেইকাৰণে আমি কাপোৰ অকণমান সৰহকৈ থওঁগৈ, যাতে ক্লাইণ্টে পাছলৈ তেওঁ যিমান পাৰে সিমান খুলি পিনি পিন্ধিব পৰা সুবিধা কৰি দিওঁগৈ আমি। দেখিছেনে এয়া হৈ গ'লগৈ। আৰু বাহিৰতো যিমান ধুনীয়া হৈছে, মোৰ ভিতৰতো ধুনীয়া সেনেকুৱা ফিনিচিং কৰিয়ে চিলাওঁ। দেখিছে এয়া মোৰ ব্লাউজটো কমপ্লিট হৈ গ'ল।